আপোনালোকক স্বাগতম জনাইছো মোৰ এই নতুন ভিডিঅ'লে। আমি দেখাব খুজিম আমাৰ গাঁৱৰ বিচাৰিছো এনেকে ক আরে জোশ দুটা জোশ বড়া আপোনালোকক আজি মই উপস্থিত আছো আমাৰ এনেকুৱা এখন ঠাইলৈ One hour later. আজি আমি এজনক অকণ কুৱেশ্যন এটা সুধিম रुको जरा सबर करो এই বছৰটো তেওঁ কেনেকে পাৰ কৰিলে তাৰ বিষয়ে অকণ জানিব বিচাৰিছো अभी मजा आएगा ना কেমেৰামেন বৰ্মৰ সৈতে মই আছো আপোনাৰ নাম জানিব বিচাৰিছো আমি প্ৰথমতে হয় প্ৰকাণ্ড দলে আপোনাক মই এইটো কুৱেশ্যন সুধিব বিচাৰিছো আপুনি এইটো 11টা মাহ গম পায় এতিয়া 2023 হ'ব লাগিব আৰু 2022 খন যাবই নতুন বছৰ আহিব আপুনি এইটো 11টা মাহটো কেনেকে পাৰ কৰিলে আৰু আপুনি কিবা কি কৰিম বুলি ভাবিছিলে আৰু কি হৈ গ'ল তাৰ বিষয়ে অকণ এইটো অকণ কৈ বৰ্তমান মই একো পোৱা নাই বাৰু হয় এতিয়ালৈকে ইমানটো বিশ্বাসঘাতকে আমাক একো দিয়া নাই আপুনি কি বিচাৰে যি উপায় দিয়ে আৰু এইটোৱে আৰু লাগে আৰু হয় আপোনাৰ ল'ৰা নেকি এইটো ক'ত আছে এতিয়া অংগনবাড়ীতে গৈ আছে আৰু মানে তেনেকুৱা অংগনবাড়ীত যায় ন আপুনি অংগনবাড়ীৰ পৰা তেওঁৰ কাৰণে কি কি সুবিধা দিছে স্কুলৰ ফালৰ পৰা খোৱা বোৱা দিয়ে আৰু বেগো দিছে আৰু চোলাত তোলা নাই আৰু জোতা মোজা নাই আৰু কি লাগিছিলে আপোনাক ইহঁতে চৰকাৰৰ পৰা যি দিয়ে এইটোৱে লাগে আৰু মোদীৰ পৰা আপুনি কি বিচাৰে মোদীৰ পৰা কি বিচাৰে তাক বিচাৰিলেও নিদিয়ে মামাৰ পৰা আপুনি কি বিচাৰে হিমন্ত মামাৰ পৰা চবক ৰাইজক চাবলৈ অনুৰোধ জনাইছো আৰু আমাক দুখীয়া মানুহ কেনেকে চাব লাগে তেনেকে চাব লাগে হিমন্ত মামা আমাক কৈছিলে যে 2025 চনত আমাৰ মাজুলী আৰু যোৰহাট সংযোগী দলংখন বনাই দিম বুলি কৈছিলে এই দলংখন এতিয়া হ'বনে নাই এইটো বিষয়ে অকণ কৈ দিব নেকি মানে দলংটো হোৱাটো বৰ্তমান দেৰি আছে আৰু ইহঁতে কি ক'ব আপুনি ইহঁতে 25 চনত আদায় হ'ম বুলি কৈছিলে এতিয়া 25 চন নালাগে 20 চনতো আদায় কৰিব নোৱাৰে क्या बोला तूने 20 চন নালাগে 20 চনতো আদায় কৰিব कोई बात नहीं हम तो चूतिए हैं अच्छा এনে জিয়া ও ধন্যবাদ থ্যাংক ইউ ফার্স্ট টাইম এনে কৰি পতৰ পাইছো কেলা যদি আৰু এনেকুৱা ভিডিঅ' চাব মন আছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই দিব ধন্যবাদ বাস